दा दिनैनि नैबे बेखौ लोब्बा लाखिनानै बिबुंथि प्रोग्रेसिभनि दिनैनि बे गा 33 गायसन सानाव नुजाथि फैनो हानाय जेनेरेल सेक्रेटारि मिस्टार लरेन्स इस्लारि बिथां आरो बिथांजों लोगोसे और आजिर পৰা লৈ 33 বছৰ আগতে नेशनल डेमोक्रेटिक फ्रंट ऑफ बोडोलैंड प्रोग्रेसिव এই সংগঠনৰ ৰঞ্জন দৈমাৰী নেতৃত্ব আৰু আজিৰ যে NDFB प्रोग्रेसिवर নেতৃত্ব সকলে সেই সময়ৰ দৰং জিলা আৰু বৰ্তমানৰ উদালগুৰি জিলাৰ অদলা খাসিবাৰী এটা সৰু গাঁৱত ফৰ্ম কৰে আৰু আজিৰ দিনটোকে ধৰি 33 বছৰ আগত বড়োসকলৰ যি জাতীয় একটা সংগ্ৰাম অস্ত্ৰৰ জৰিয়তে বড়োসকলৰ যি ৰাজনৈতিক অধিকাৰ যে মাটিৰ অধিকাৰ যি ভূমিৰ অধিকাৰ এই সকলোকে সামৰি আজিৰ দিনতে NDFB বড়ো সিকিউৰিটি ফৰ্চ নামেৰে সেই দিনত গঠন কৰা হৈছে আজি 20টা বছৰ আমি ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ লগত হাতিয়াৰ দ্বাৰা যে সংগ্ৰাম চলাই ভাৰত চৰকাৰে 2005ত আমাক পিছ প্ৰচেছৰ কাৰণে ইনভাইটেশ্যন দিছিলে আৰু কি সময়ৰ প্ৰাইম মিনিষ্টাৰ আছিল ডক্টৰ মনমোহন সিং তেওঁৰ যি ইনভাইটেশ্যন টু NDFB প্ৰোগ্ৰেছিভ ফালৰ পৰা বা NDFBৰ পৰা ৰিচিপ্ৰকেট কৰিছে আৰু সন্মানগতভাৱে আমি ভাৰত চৰকাৰৰ আমি আলোচনাত একটা দীঘল বড়োসকলৰ যি সমস্যা এই সমস্যাটো সমাধান কৰাৰ স্বাৰ্থত আমি আগবাঢ়ি আহিছে আজি 15 বছৰ হৈ গ'ল ভাৰত চৰকাৰৰ লগত আমাৰ যি মূল দাবী যে পলিটিক্যাল দাবী এই পলিটিক্যাল দাবীটো ডিসকাশন কৰি আহাটো কিন্তু বিগত দিনবোৰত আমাৰ যি পিছ প্ৰচেছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ লগত যে ডিসকাশন হৈছিল এটো খুব একটা পজিটিভ সিগনেলত নাছিল সব মই আপনার যে প্রশ্ন উত্তরটো মই ইয়াতে কম যে এই NSN আইমৰ কেমত আপোনালোকে নিফিউৰিও বা টিয়াৰ জেলিয়ান কাকবা যোৱা দেখিছে নেকি বা উলফাৰ ফাউণ্ডেশ্যন ডেত উলফাৰ যে ফাউণ্ডেশ্যন ডে ডিজিগনেটেড কেমত যিটো নেকি হয় তাতে অসমৰ কোনবা চিফ মিনিষ্টাৰক আপোনালোকে বা কোনবা ৰাজনীতিক মানে এই কি কয় লিডাৰশ্বিপ সকলক যোৱা দেখিছে নেকি তে আজি ধীৰেন বড়ো ডাঙৰীয়া ডিজিগনেটেড কেম্প যি বৰবৰী কেম্প তাতে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া বা কোনবা মানে মিনিষ্টাৰে গৈছে এটো কমপ্লিটলি পলিটিক্যাল একটা মানে গেম প্লান আৰু পলিটিক্যাল মোটিভ একটা ফৰ্মুলা আগন্তুক মানে 2020 ইলেকশ্যনত কিন্তু আজি 2005ৰ পৰা আমি পিছ প্ৰচেছত ভাৰত চৰকাৰৰ লগত থকা সময়ত সেই সময়ত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া তেওঁ কেতিয়া আমাক হেল্প কৰিলে তেওঁ আমাক কেতিয়াও হেল্প নকৰিলে কিন্তু আজি কোনো একটা ফেকশনটো লৈ তেওঁ বৰবৰী কেমত ধীৰেন বড়োৰ যিটো নেকি ফাউণ্ডেশ্যন ডে সেলিব্ৰেশ্যন আজি কৰিছে তাত উপস্থিত কৰাটো একটা দুৰ্ভাগ্যজনক আৰু ইট ইজ এ কমপ্লিট পলিটিক্যাল এটা মানে কনস্পিৰেসি তার বাহিরে আর এটা ফেকশনাইজ স্পষ্ট আমার কথাটো স্পষ্ট গভর্নমেন্ট অফ ইন্ডিয়া লগত আমি 2005 পরে আমি সিজফায়ার সাইন করেছে আর এইটো একটা লিগেল ডকুমেন্ট গভর্নমেন্ট অফ ইন্ডিয়া যে সকলে গভর্নমেন্ট অফ ইন্ডিয়া লগত একটা
লিগেল একটা ডকুমেণ্ট থাকিব আজি ৰঞ্জন দৈমাৰী ডাঙৰীয়া তেওঁৰো একটা লিগেল ডকুমেণ্ট আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই মাতিছে যে প্ৰব্লেম আছে প্ৰব্লেমটো ছল্ভ কৰিব লাগে NDFB প্ৰগ্ৰেছিভ লগত আলোচনা কৰিছে তাতে আমি ছিগনেটৰী হৈ আহি আছোঁ বড়োসকলৰ যে ৰাজনৈতিক সমস্যা এই সমস্যাটো সমাধানৰ একটা দিশত আজি গৈ আছে বুলি আমি স্পষ্টকৈ ক'ব পাৰোঁ আজিৰ যি হোম মিনিষ্টাৰ অমিত শ্বাহ ডাঙৰীয়া তেখেতে আমি জানিব পৰা মতে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছক সমগ্ৰ যে সংগ্ৰামী দলসকলক লৈ এফচুৱে হওক বা পিপুল জইণ্ট একশ্যন কমিটি হওক বড়োলেণ্ড মুভমেণ্ট হওক বা UPPL হওক বা NDFB দুটা ফেকশ্যন ৰঞ্জন দৈমাৰী আৰু যি গোবিন্দ তেওঁলোকৰ লগত আলোচনা কৰি বড়োসকলৰ সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণভাৱে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছক হোম মিনিষ্টাৰ বৰ্তমান অমিত শ্বাহ তেখেতে ইনষ্ট্ৰাকশ্যন দিলে বুলি আমি গম পাইছোঁ